মা কৰোণা ভাইৰাছ কি হয় ন মা আমাৰ মানে স্কুলত নহয় হোমৱৰ্ক দিছে কৰি লৈ যাব বা কৰোণাৰ কথা লিখিব দিছে প্ৰথম পইণ্টটো লিখ প্ৰথমতে লিখিবি ছাত্ৰীবিলাকৰ টিকটক বেণ্ড হৈ গৈছিলে 2 নম্বৰত লিখ যোনে যোনে ঘৰৰ পৰা ওলাব খুজিছিলে তাৰ কটিতে দাণ্ডা পৰি গৈছিলে আৰু মোৰ দৰে যিবিলাক মানুহ মানে পাকঘৰত এদিনো সোমাই নোপোৱা সিহঁতে একেবাৰে এদিনতে ছেফ হৈ গৈছিলে চবতকৈ বেছি প্ৰব্লেম ছোৱালীবিলাকৰ হৈছিল ইয়াৰ পৰা দাড়ি ইয়াৰ পৰা ভুৰ ল'ৰা নে ছোৱালী একেবাৰে ধৰিবই নোৱাৰা হৈ গৈছিলে মামাক গভৰ্ণমেণ্টৰ ফালৰ পৰা একো কৰা নাছিলে নি গভৰ্ণমেণ্টে ভাবিলে যে মানুহবিলাকৰ টাইম কেনেকৈ খেদাম সেয়ে সিহঁতে কৰিলে যে তালি বজোৱা কি যে বজোৱা নাই আমি ঘটি কাঁহী বাতি লোটা যিমান আছে চব বজাইছোঁ একেবাৰে গছত মাৰিছোঁ ৱালত মাৰিছোঁ মামা তেতিয়া আকৌ মেডিচিন ওলোৱা নাছিলে নেকি ভেকচিন দিব ঘৰে ঘৰে গৈছিলে মানুহবিলাকে ডক্টৰৰ তাত নাযায় কাৰণে সেইকাৰণে কি কৰিছিলে জানা এই আইতাবিলাকে কেতিয়াবা ঘৰৰ চুকত সোমাই যায় কেতিয়াবা পলাই যায়